ডিমাকুছিত উদ্ধাৰ কেঁকুসাপ। ওদালগুৰি জিলাৰ ডিমাকুছিত আজি প্ৰকৃতিৰ মূল্যৱান সম্পদ কেঁকুসাপ এডাল উদ্ধাৰ কৰা হয়। ডিমাকুছিৰ বগৰীতলত কেইজনমান যুৱকে কৰ্মস্থলীলৈ গৈ থকা অৱস্থাত পথৰ দাঁতিত কেঁকুসাপটো প্ৰত্যক্ষ কৰে। পিছবেলা সন্ধিয়া আমি যাই আছিলো ৰাস্তাত পালো চাইকেলত যাই থাকোঁতে তাত পাই কিনে মৰাজন ভাবিলো কি বস্তু হয় এই কেঁকুসাপ আমি চিনি নাপাওঁ। তাৰপিছত মৰাজন ভাবি আমি চাই কিনে উঠাই লৈ আহিলোঁ। তাৰপিছত এইটো সেইটো ক'লে কেঁকুসাপ পোৱাৰ পিছত বস্তুটো ভালদৰে থৈ দিলোঁ। থৈ কিনে আজি ৰাতিপুৱা আমাৰ ফৰেষ্টক জনালোঁ, তেওঁলোক আহি কিনে উদ্ধাৰ কৰি লৈ গ'ল। আৰু লগে লগে যুৱককেইজনে বন বিভাগক খবৰ দি তেওঁলোকৰ হাতত চমজাই দিয়ে। যোৱাকালি বোলে ইয়াতে স্থানীয় গাঁৱৰ মানুহে ইয়াতে মানে ৰিক্সা কৰি ধৰিলে, সিহঁতে গছৰ তলত পৰি আছিল, এনেকুৱা ধৰিলে গাঁৱৰ মানুহ আৰু বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী ফৰেষ্ট ডিপাৰ্টমেণ্টক জনালে সিহঁতে। তাৰপিছত আজি জনোৱাৰ পিছত আমি ডিপাৰ্টমেণ্ট আহিলোঁ আৰু গাঁৱৰ মানুহে আমাক বটাই দিলে। আপোনালোক নিশ্চয় সহায় কৰিছে চাগে? হয়, গাঁৱৰ মানুহে আমাক যথেষ্ট সহায় কৰে। বগৰীতলৰ মানুহ হাতী আহিলেও মানে কিবা হাতীৰ কাৰণে প্ৰব্লেম হ'লেও আমাক যথেষ্ট সহায় কৰে। এতিয়া বৰ্তমান ক'লৈ নিয়া হ'ব? এইটো বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী, তাতে এৰি দিয়া হ'ব নহয়? হয়, বৰনদীত এৰি দিয়া হ'ব। আৰু লগতে গাঁওখনৰ নাম হ'ল ডিমাকুছি বগৰীতল। পাছত বৰনদী অভয়াৰণ্যত এৰি দিয়ে কেঁকুসাপটো। ডিমাকুছিৰ পৰা অতুল বৈশ্য ৰিপৰ্ট, দৰ্শন নিউজ।